জুবিন গাৰ্গৰ আত্মাৰ চিৰশান্তি বিচাৰি প্ৰাৰ্থনা খুজিছো আল্লাহৰ ওচৰত। জুবিন গাৰ্গ এনে এজন ব্যক্তি আছিল যাৰ হৃদয়ত জাতি ধৰ্ম নিৰ্বিশেষে সকলোৰ কাৰণে প্ৰেম আছিল। জুবিন দাক বহু কেইবাৰ পাইছিলো, ভ্ৰমণ কৰা অৱস্থাত পাইছিলো, ফ্লাইটৰ ভিতৰতে পাইছিলো, বহুত ট্ৰেইনৰ সফৰতো জুবিন দাক পাইছিলো। জুবিন গাৰ্গক মানে এনে এজন ব্যক্তি আছিল, তেখেতে নৱ প্ৰজন্মক মানে মানৱ হিচাপে গঢ় দিয়াৰ প্ৰেৰণা যোগাইছিল। নৱ প্ৰজন্মৰে গান গাই তেখেতে নৱ প্ৰজন্মক পোহৰৰ বাট দেখাইছিল। এনে এজন তেওঁ কোমল হৃদয়ৰ ব্যক্তি আছিল। ক'ৰবাত ভ্ৰমণসূচীত আমি যেতিয়া লগ পাইছিলো, তেওঁৰ মনত অকণো ভেদ বিচাৰ নোহোৱাকৈ জুবিন গাৰ্গক তেখেতে মানুহক সাৱটি ধৰা মানুহ আছিল। হাঁহি মুখৰে সদায় অসমৰ মানুহে হাঁহি থকা এখন চিনাকি মুখ হেৰালে অসমৰ কাৰণে এক অপূৰণত ক্ষতি হৈছে, এক মহা শিল্পীৰ শূন্য হৈছে। জুবিন গাৰ্গ কেতিয়াও পিছল হোৱা ব্যক্তি নাছিলে। তেওঁ নিজৰ কথাত সদায় অটল আছিলে আৰু তেওঁ জাতি ধৰ্ম নিৰ্বিশেষে সকলো জাতিৰ মানে প্ৰতীক হিচাপে তেখেতে গান গাইছিলে। কবিয়ে যেনেকে কৈছিল, এমন জীৱন তুমি কৰিবা গঠন, মৰিলে হাসিবে তুমি কাঁদিবে ভুৱন। এই জুবিন গাৰ্গে গোটেই অসমবাসীক কন্দুৱাই তেখেতে হাঁহি হাঁহি তেখেতৰ মালিকৰ ওচৰত গ'ল আৰু অসমক এক দুৰ্বল স্থিতিত ৰাখি গ'ল। আমি প্ৰাৰ্থনা কৰি আছো জুবিন গাৰ্গৰ পৰিয়ালৰ কাৰণে, জুবিন গাৰ্গৰ শুভাকাংক্ষীৰ কাৰণে, তেওঁৰ পৰিয়ালৰ শান্তিৰ কাৰণে, তেওঁৰ বিদেশী আত্মাৰ শান্তিৰ কাৰণে আমি সদায় প্ৰাৰ্থনা কৰি আছো। আৰু জুবিন গাৰ্গ এই অসমৰ কাৰণে নহয়, গোটেই ভাৰতবৰ্ষৰ কাৰণে চিৰজীৱী চিৰস্মৰণীয় হৈ থাকিব, এই আশা ৰাখি মই আজি জুবিন গাৰ্গৰ নিচিনা বহুমুখী প্ৰতিভা থকা আৰু অসমক মানে জুবিন গাৰ্গ ওলাই আহিব বুলি আশা ৰাখি আজি প্ৰাৰ্থনাটো সামৰণি মাৰিলো।